হে বন্ধুসকল কি খবৰ আপোনালোকৰ সো আশা কৰো আপোনালোক সকলো ভালে আছে সুখেৰে আছে শান্তিৰে আছে সো মোৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে চাগে আজি থাম্বনেইলৰ ওপৰত মই ভিডিওটো বনাবলৈ গৈছো হয় থাম্বনেইল আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব কোনটো এপত ক্ৰিয়েট কৰিব কেনেকৈ ক্ৰিয়েট কৰিব আৰু থাম্বনেইলৰ ওপৰত থকা কি সব কথা মই আজি ডিসকাশন কৰিম সো বলক ভিডিওটো আৰম্ভ কৰো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ মই কৈছো আপোনালোকক আজি ভিডিওটো মই কিহৰ বাবে বনাইছো আৰু কি টপিক লৈ আপোনালোকৰ বাবে বনাইছো সো প্ৰথমতে আপোনালোকৰ থাম্বনেইল মেকাৰটো কথা ক'বলৈ লৈছে এনেকুৱা এটা এপ এইটো থাম্বনেইল বনাব খুবেই ইম্পৰ্টেণ্ট এপ সো এইটো এপ আপোনালোকে অতি সহজে প্লে ষ্টৰত পাই যাব সো প্লে ষ্টৰত তো আপোনালোকে প্ৰথমতে ওপেন কৰি ল'ব মই মোবাইল স্ক্ৰীন ওপেন কৰি দিছো সো ইয়াত আপোনালোকে লিখিব লাগিব থাম্বনেইল মেকাৰ ফৰ ইউটিউব বুলি সো এনেকৈ আপোনালোকে লিখি থাম্বনেইল মেকাৰ ফৰ ইউটিউব বুলি আপোনালোকে লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ আহিব এনেকুৱা ধৰণৰ সো বহুতখিনি এপছ আপোনালোকে ইয়াত দেখিবলৈ পাব কিন্তু প্ৰথম এপটো নহয় ছেকেণ্ডটো নহয় থাৰ্ড নম্বৰটো য়েছ থাৰ্ড নম্বৰটো যোনটো আপডেট বুলি লিখি থোৱা আছে সো তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব এইটো হ'ল আইকনটো মনত ৰাখি লওক আপোনালোকৰ থাম্বনেইল মেকাৰ বুলি তো মই 5 ষ্টাৰ দি থৈছো খুবেই ভাল পাইছো এপটো ইউজ কৰি বৰ্তমান মই যিহেতু সো ইয়াত বহুতখিনি ফিচাৰ্ছ আছে এপটো আপোনালোকে যিমানে ইউজ কৰি যাব সিমানে আপোনালোকে এপটোৰ প্ৰতি গম পাই যাব তাৰ ফেচিলিটিজবিলাক তাৰ টেকনলজিজবিলাক সো আপোনালোকে চাব পাৰে ইয়াৰ মই দেখুৱাই আছো লেটেষ্ট আপডেটটো আহিছে 8 আগষ্ট 2019ত সো ৰিচেণ্টলি আপডেট কৰিছে তেওঁলোকে ডাউনলোড চাওক কিমানখিনি ডাউনলোড আছে প্ৰায় 1 মিলিয়ন হ'ব নেকি মোৰ ভুল নাই হোৱা যদি সো 28.74 এটা এমবিৰ এটা এপ হয় ইমান ডাঙৰ বেছিও নহয় এমবি আপোনালোকে ইজিলি ডাউনলোড দি ল'ব পাৰিব যিহেতু আজিকালি চবে নেট ইউজ কৰিয়ে থাকে সো প্ৰথমতে মই আপোনালোকৰ এপটোৰ মাজত লৈ গৈছো সো এপটোত ওপেন কৰি দিয়াৰ লগে এইটো আগতে মই ছেভ নকৰাকৈ থৈ দিয়া কিছুমান বস্তু আছিল সো এপটোত লৈ যোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব সো কেমেৰাটোত আপোনালোকে চুই দিব লাহেকৈ সো চুই দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'ত যিমানবিলাক ফটোজ আছে যিমানবিলাক যি বস্তু আছে সো যেনেকুৱা আপোনালোকে ফটোজ বনাব বিচাৰিছে সো সেইবিলাক বস্তু আপোনালোকে ইয়াত আনি ল'ব পাৰিব মই এটা হোৱাইট এটা আপোনালোকৰ পিকচাৰ লৈ আহিছো যাতে মই ইয়াত লিখি পেলাই আপোনালোকক দেখুৱাব পাৰোঁ যে কেনেকৈ লিখে কেনেকৈ বস্তুবিলাক আখৰবিলাক লিখিব পাৰি সো ইয়াত ধৰি লওক আপোনালোকে কেনেকৈ ষ্টিকাৰ লগাব পাৰি কেনেকৈ আখৰৰ ডিজাইনবিলাক সলাব পাৰি কেনেকৈ আপোনালোকে ধৰি লওক কি ক'ম মই কালাৰ্ছবিলাক সলাব পাৰি সো এনেকুৱা কিছুমান বস্তু মই লিখাম সো প্ৰথমতে মই কীবৰ্ডখন চেঞ্জ কৰি অসমীয়ালৈ নি ল'লোঁ এতিয়া মই আপোনালোকক অসমীয়াত লিখিবলৈ দেখাম যিহেতু এতিয়া অসমীয়া বস্তুটো কিছুমানত এপত ইউজ নহয় মানে ধৰি লওক ইউজ নহয় মানে এইটো মই মিনিং কৰিব যোৱা নাই যে আপোনালোকে থাম্বনেইল কিছুমান এপ আছে য'ত আপোনালোকে আছামিজ লেংগুৱেজটো ছাপৰ্ট নকৰে কিন্তু ইয়াত আপোনালোকে ছাপৰ্ট কৰিব সো মই এতিয়া লিখিছোঁ ধৰি লওক গৰম পানীত ঠাণ্ডা পানী খোৱাটো কি বেয়া সো আপোনালোকে জানে যে গৰমত ফ্ৰিজিং পানী খোৱাটো খুবেই বেয়া সো আপোনালোকে ফ্ৰিজিং পানী কেতিয়াও নাখাব যিমান পাৰে নৰ্মেল পানী খাব আৰু খুব পানী খাব বেলেগ ড্ৰিংকছবিলাক ধৰি লওক ক'ল্ড ড্ৰিংকছ হওক শ্বেক হওক কিবা হেন তেন যিমানে আপোনালোকে নলওক কিয় পানীৰ নিচিনা পিয়ৰ বস্তু নাই ভাল শুদ্ধ পানী খাওক আৰু সদায় ভালকৈ থাকক সো পানী ডেইলি বহুত খাওক 5 লিটাৰ খাওক 6 লিটাৰ খাওক 7 লিটাৰ খাওক আপোনাৰ ইচ্ছা বেলেগ বস্তুবিলাক পৰিহাৰ কৰক সো মেইন টপিকলৈ আহিছোঁ সো ইয়াত মই লিখি দিছোঁ চাওক আখৰ ডিজাইনবিলাক কেনেকৈ সলনি হৈ গৈছে বিভিন্ন ধৰণৰ আখৰ ডিজাইন আছে কিছুমান ইয়াত যোনটো ৰেড টাইপ আৰু হোৱাইট টাইপ এটা চিম্বল দেখিছে আপোনালোকে সেইটো পাৰ্চেছ কৰিব লাগিব সো সেইখিনি পাৰ্চেছ কৰিব আপোনালোকে কোনো দৰকাৰ নাই আপোনালোকে যদি ইউটিউবৰ কেৰিয়াৰটো ভালকৈ এষ্টাব্লিছ হৈ যায় তেতিয়াহ'লে আপোনালোকে এবাৰ পাৰ্চেছ কৰি লওক বেছি টকা নহয় 450 মানত আপোনালোকে পাৰ্চেছ কৰি ল'ব পাৰিব ইয়াত গোটেই হোল এপটো যিমানখিনি ফেচিলিটি আছে চব গোটেইখিনি লৈ আহিব পাৰিব সো এতিয়া আপোনালোকৰ কাৰণে কোনো দৰকাৰ নাই এতিয়া ইমানখিনি নতুনতে ইমানখিনি টকা ইউজ কৰাটো প্ৰথমতে আপোনালোকে ইউটিউবত এনেকৈ সৰুকৈ আৰম্ভ কৰক ভাল কণ্টেণ্ট দিয়ক ভালকৈ ভিডিঅ'জবিলাক বনাওক সো আপোনালোকৰ এনেও মানুহে চাব মানুহে সদায় ভাল কণ্টেণ্ট চাই মানুহে ভাল ভিডিঅ'জবিলাক চাব বিচাৰে সো চিন্তা নাই ভিউজ আহিবই এনেও ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িবই আপোনালোকৰ কিন্তু থাম্বনেইলটো হ'লে most বেছি ইম্পৰ্টেণ্ট বস্তু যে আপোনালোকৰ ভিডিঅ'জবিলাক যদি স্ক্ৰলিং কৰিব মানুহে ইউটিউবত তেতিয়াহ'লে মানুহবিলাকে আপোনালোকৰ প্ৰথম পিকচাৰখন চাব যে কি বস্তুটো বনাব গৈছে কি বস্তু আমাক বুজাব গৈছে সো সেইটো বস্তু হ'ল মেইন বস্তু সো থাম্বনেইলটো সদায় এটা ভাল থাম্বনেইল লাগে যাতে মানুহক আকৰ্ষণ কৰিব পাৰে সো পিছত মই লিখিছোঁ ধৰি লওক চাওক তলত মই লিখিব জানিবলৈ ভিডিঅ'টো চাওঁ আহক সো তাত মই তেনেকৈ লিখি দিছোঁ সো কিছুমান মেছেজ আহি গৈছে জানিবলৈ ভিডিঅ'টো চাওঁ আহক
টাইপ হেয়াৰ দুটা আহিলে মই কেনচেল কৰি দিওঁ টাইপ হেয়াৰ। তাৰপিছত গৰমত ঠাণ্ডা পানী খালে খোৱাটো কি বেয়া জানিবলৈ ভিডিঅ'টো চাওঁ হওক। চ' মই জাষ্ট এনেই আপোনালোকক বনাই দেখুৱাইছোঁ কেনেকৈ ভিডিঅ' আপোনালোকে থাম্বনেইলবিলাক বনাব, কেনেকৈ লিখিব ইয়াত, কেনেকৈ কালাৰিং চেঞ্জ কৰিব, ফন্টছবিলাক কেনেকৈ চেঞ্জ কৰিব, আখৰ ডাঙৰ সৰু কেনেকৈ কৰিব। চ' বস্তুবিলাকতো আপোনালোকে জানেই, ইয়াত শিকাবলগীয়া একো কথা নাই আপোনালোকৰ বাবে, কিন্তু বস্তুবিলাক মই বুজাই দিছোঁ যাতে আপোনালোকে খুব ভালকৈ আপোনালোকে বুজে। ভিডিঅ' আকাৰে মানুহবিলাকক বুজালে বা সাধু আকাৰে কিবা এটা যদি আপোনালোকক বুজোৱা যায় তেতিয়াহ'লে মানুহবিলাকে ভালকৈ বুজে। চ' আপোনালোকে ভিডিঅ'টো চালে বস্তুটো বুজিব পাৰিব, এপটোৰ কথা নতুন জানিলে। চ' ইয়াত ধুনীয়া ধুনীয়া ষ্টিকাৰো আছে, মই লগাই আছোঁ বৰ্তমান, আপোনালোকে দেখিব পাৰিছে ধুনীয়া ধুনীয়া ষ্টিকাৰ আছে। চ' বিভিন্ন ধৰণৰ ষ্টিকাৰ আছে ইয়াত চাওক, মই লগাই দিছোঁ নিউ HD বেষ্ট, ইউটিউবৰ ষ্টিকাৰটো আছে যোনটো খুবেই পপুলাৰ ষ্টিকাৰ এটা ইউটিউবৰ কাৰণে। চ' চাওক ইয়াত কিমান 10 মিলিয়ন ভিউজ আছে, ৰিভিউ আছে, টপ 5 আছে, লাইভ আছে 10, কিছুমান যোনবিলাক পাৰ্চেজ কৰিব লাগিব আপোনালোকে পিছত, সেইবিলাক এক্সট্ৰাকে পিছত আপোনালোকে ৱেল এষ্টাব্লিছ হৈ লওক, মনিটাইজেশ্যনটো হৈ লওক, কমপ্লিট হৈ লওক, পইচা সোমাই আছে ডেইলি, ধৰি লওক ইউটিউবৰ পইচা সোমাই 22 তাৰিখে মাহেকৰ। চ' পিছত আপোনালোকে পাৰ্চেজ কৰি ল'ব। ইয়াত আপোনালোকে যোনবিলাক ধৰি লওক নিৰ্দিষ্ট হিচাপে কিছুমানত ইণ্ডিকেট কৰিবলৈ ইয়াত আপোনালোকে ইয়াত আঁকিও দিব পাৰে। ধৰি লওক ইয়াত মই দেখুৱাইছোঁ আপোনাক কালাৰ্ছবিলাক চাওক কিমান ধুনীয়া ধুনীয়া কালাৰ্ছবিলাক মই চেঞ্জ কৰিছোঁ। ইয়াত আখৰত সেইবিলাক কালাৰ্ছবিলাক দি দিলে আৰু ধুনীয়া লাগে। কিন্তু বেছি চাওক, থাম্বনেইলটো কেতিয়াও লেতেৰা নকৰিব দেই, লেতেৰা কেতিয়াও নকৰিব, সেইটো হ'ল মেইন কথা। মানুহে চালে যাতে আপোনালোকৰ থাম্বনেইলটো মন ভাল লাগে, মানুহৰ আকৰ্ষিত কৰিব পাৰি। এনেই যি এসোপামান গোটেই ভিডিঅ'টো আপোনালোকে কি বুজাইছে থাম্বনেইলত লিখি পেলাই সেইটো লাভ নাই। ভিডিঅ'টো আপোনাৰ মেইন টপিকটো কি, আপুনি কি বুজাব বিচাৰিছে ৰাইজক, চ' সেইটো বস্তুহে আপুনি থাম্বনেইলত লিখক। আৰু তেনেকৈ টাইটেলটো লিখক, টেক্সটবিলাক লগাওক, ডেছক্ৰিপশ্যনটো অকণ বহলাই লিখক খালি। কিন্তু মেইন বস্তুটো সেইটো, লেতেৰা কিবা কিবি এসোপা ষ্টিকাৰ লগাই কিবা কিবি আখৰ ফন্টছ দি পেলাই বনালে কেতিয়াও মানুহে নাচায়, মানুহে এইটো ফকতীয়া বুলি ভাবিব, ফাল্টু বুলি ভাবিব। চ' সেইখিনি মেইন ৰাখক। আখৰ ডিজাইনটো চইচ কৰোঁতে মন দিয়ক, আখৰ কালাৰ্ছবিলাক চইচ কৰোঁতে মন দিয়ক। চ' সেইবিলাক মেইন কথা হয় ইউটিউবৰ কাৰণে। চ' এইখিনি কথা জাষ্ট আনডু কৰি দিলে চাওক, আনডু কৰি দিছোঁ, এনেকৈ নাইকিয়া হৈ যাব। আপোনালোকে যদি কিবা ভুল কৰি দিছে, কিবা ইণ্ডিকেট কৰা, চ' এইটো মই দেখুৱাইছোঁ, তাত গৈ পেলাই আপুনি ছেভ কৰিব লাগিব। চ' ছেভ কৰি দিছোঁ মই, ইয়াত গৈ পেলাই ছেভ মাৰি দিলে, চ' এইখিনি ছেভ হৈ গ'ল। চ' বস্তু প্ৰক্ৰিয়াটো একোৱেই। চ' চাওক ভিডিঅ'টো চাওক লাষ্টলৈকে, চাই পেলাই কেনেকুৱা পালে ক'ব মোক। চ' কেনেকুৱা পালে বস্তু বুজাব মোক, কমেণ্ট কৰিব আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে মোক ক'ব। সদায় হাঁহি থাকক, ক্লাছৰ এইটোৱে ক'লোঁ, বেলেগক হেল্প কৰি যাওক। ধন্যবাদ।